খবৰ আই হোপ আপোনাৰ সকলো কুশলে আছে ভ্লগ এটা বনাই দিম বুলি ভাবিছিলোঁ বহুত দিনৰ পৰা দিয়াই নাই কিন্তু চেহাৰাটো চাই দেখিছোঁ মহা ফাল্টু লাগিছে নাচাবই নেকি কোনেও মেকআপ চেকআপ বৰ বেছি এটা কৰা নাই বয়সো হৈছেতো কি হ'ব উপায় নাই চলি যাব ঠিক আছে এইটো এনজি কাৰণে দিওঁ বাৰু দি থৈ দিওঁ বয়স হ'লেও চাবলগীয়াকেইটাই চাব নাচাবলগীয়াকেইটাই নাই আৰু মনটো ভালে থাকিলেই হ'ল হয় নহয় কি কয় বাৰু চলক বনাম এটা ভ্লগ আজি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল কাইনাছ ইনফো আজিৰ পৰা আৰম্ভ হৈছে কলাক্ষেত্ৰত বিহু ৱৰ্কশ্বপ আৰু সকলোৱে জানে সাংস্কৃতিক মঞ্চৰ উদ্যোগত এয়া বিহু হয় আৰু বহুত দূৰ দূৰৰ পৰা ল'ৰা ছোৱালীবিলাক আহে মই আজি আপোনালোকক কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে এয়া চাওক কি সুন্দৰ এটা পৰিৱেশ কলাক্ষেত্ৰত দেখা দিছে কথা নেপাতি আপোনালোকক মাজে মাজে বিহুৰ এই দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিম
সাজপাৰ পৰম্পৰাগত সাজপাৰ পিন্ধি তেওঁলোক ইয়ালৈ আহিছে। এপাক বিহু ময়ো নাচিব লাগিব, ইমান ধুনীয়াকৈ তেওঁলোকে নাচিছে যেতিয়া ময়ো এপাক নাচিবই লাগিব। এতিয়া ৱৰ্কশ্বপৰ পৰা আহি কিবা স্কিনৰ, মোৰতো স্কিন এনেও বেয়া, এইবিলাক স্কিনৰ কিবা কিবি আহিছে, ল'ম বাৰু পিছত। এতিয়া ৱৰ্কশ্বপৰ পৰা আহি আকৌ ল'ৰাৰ উৎপাত, উপায় নাই। ৱৰ্কশ্বপৰ পৰা আহিয়ে ডাইৰেক্ট এখন মেলাত সোমালোঁ। ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ল'ৰা ছোৱালীৰ যি উৎপাত। এতিয়া কলাক্ষেত্ৰৰ পৰা আহিছে ৱৰ্কশ্বপ কৰি, এতিয়া আকৌ পাৰ্কত সোমাবলৈ লাগে। চাওকচোন বাৰু, এতিয়া কলাক্ষেত্ৰত ৱৰ্কশ্বপ কৰি আহি মানে পাৰ্কত সোমাবলৈ কাৰোবাৰ ধৈৰ্য আছেনে বাৰু? নাই, নিশ্চয়। কিন্তু মোৰ বেটাৰ আছে। মোৰ বেটাই এতিয়া পাৰ্কত সোমাই ট্ৰেইন চলাব আৰু এই পানী আছে, পানীটো বোলে খেলিব। উপায় নাই আৰু দেই। মই পটককৈ সিদ্ধান্ত লওঁ। খুবেই ভাল লাগে। itu pengungkur kayak